সাংবাদিক দ্বাৰা আহি আছে। একদম মানে আৰু এনেদৰে গোটেই পিটি একদম নিউজ কৰিবলৈ ওলালোঁ আৰু পিছফালে আছে আমাৰ জ্যেষ্ঠ সাংবাদিক দুৱাকান্ত দৰাদা। আৰু এনেকৈ ৰতনপুৰ যি অসম অৰুণাচল সীমান্ত পূৰ্বৰ ৰতনপুৰত নিউজ কৰিবলৈ আহিছিলোঁ, যি গৰাখহনীয়া, আৰু এনেদৰে গৈ আছোঁ। আৰু এনেকৈ আমি গোটেই নদীখন পাৰ হৈ আছোঁ, যি আৰু জগাই এনেদৰে যি দলবাম, আৰু যিহেতু পানী বাঢ়ি আছে, আমি সোনকালে এই নদীৰ পৰা ওলাই দিয়াটো বেছি ভাল হ'ব, নহ'লে আমি নদীৰ মাজতে মানে নিউজ কৰিব আহিবলৈ আমাৰ নিজৰে নিউজ হৈ যাব। যাত্ৰা আৰু আমাৰ যি গৰাখহনীয়া নিউজ, সেই গৰাখহনীয়া নিউজ কৰাৰ কাৰণে আমি এক দীঘলীয়া যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু বৰষুণ কমাৰ কাৰণে কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ আমি সমৰ্থ হৈছোঁ। যি অসম অৰুণাচল সীমান্তৰ যি অঞ্চল, সেই পৰ্বতীয় অঞ্চলখিনি আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব। আৰু এক দীঘলীয়া যি যাত্ৰা দা নিউজ প্লাছৰ কিমানটো সাংবাদিকতা লাইনত কিমানটো কষ্ট, আমি কিমানটো কষ্ট কৰি পেলাই সামাজিক মাধ্যমত আমি বাতৰিবিলাক প্ৰচাৰ কৰোঁ, বা আমাৰ যি ৰাইজৰ মাজত কেনেধৰণে আমি বাতৰিবিলাক আমি প্ৰচাৰ কৰোঁ, সেইবিলাক কিমান কষ্ট, কিমান বাধা প্ৰতিকূল কৰি মানি বা সেইবিলাক নিউজে আমি কেনেধৰণে আমি আগবাঢ়ি যাওঁ, সেইবিলাক আমি আজি আপোনালোকৰ মাজলৈ দাঙি গহপুৰৰ পৰা প্ৰায় 3 ঘণ্টা ধৰি বৰষুণত তিতি আৰু ঘূৰি আছিলোঁ। আৰু তাৰপিছত আমি লাহে লাহে এয়াৰপৰ্টৰ কাষ চাপিছোঁ এতিয়া, আৰু এয়াৰপৰ্ট ইয়াৰ পৰা আৰম্ভ হৈছে। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু হয়তো আমি ৰাস্তাতে লগ পাব